আপোনাৰ সপোনৰ পকী ঘৰখনত টাইলছ লগাব বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে আহক ৰয়েল টাইলছ এণ্ড মাৰ্বলছ বিপণীলৈ। কাৰণ কি জানেনে? চাপৰস্থিত গেছ অফিচৰ সমীপত অৱস্থিত ৰয়েল টাইলছ এণ্ড মাৰ্বলছ বিপণীত পাব পাইকাৰী দৰত অৰ্থাৎ হ'লচেল ৰেটত উপলব্ধ বিভিন্ন ধৰণৰ ব্ৰেণ্ডেড কোম্পানীৰ টাইলছ এণ্ড মাৰ্বলছ। আপোনাৰ সপোনৰ পকী ঘৰখনৰ বাবে বাছি ল'ব পাৰিব আপোনাৰ ইচ্ছানুযায়ী মন পচন্দৰ টাইলছ। তেন্তে আহক ৰয়েল টাইলছ এণ্ড মাৰ্বলছ বিপণীলৈ। পচন্দ কৰক টাইলছ, সজাই তোলক ঘৰখন, পূৰ্ণ কৰক মনতে পুহি ৰখা সপোন। নমস্কাৰ। এইবুলি আপোনালোকক জনাবলৈ আমি সুখী হৈছোঁ যে ৰৌমাৰী স্থিত গেছ এজেঞ্চিৰ সন্মুখত আমি এখন নতুনকৈ ৰয়েলছ মাৰ্বল এণ্ড টাইলছৰ এখন নতুন বিপণী খুলিছোঁ। আপোনালোকক এইবুলি জনাওঁ যে ইয়াত বিভিন্ন ধৰণৰ ব্ৰেণ্ডেড কোৱালিটিৰ আমি প্ৰডাক্ট আনিছোঁ। তো আপোনালোকে ইয়াত গোটেইখিনি বস্তু পাই যাব। ইয়াত আপোনাৰ মাৰ্বল আছে, গ্ৰেনাইট আছে আৰু বিভিন্ন ধৰণৰ ব্ৰেণ্ডেড কোৱালিটিৰ টাইলছ আছে। 2x4, 800x1600 মানে বিভিন্ন ধৰণৰ পাই যাব। মেট আছে, গ্লচি আছে, অল ষ্টাইলছ, 3D গোটেইখিনি আছে ইয়াত। মূল্যটো পাইকাৰী মূল্যত হৈ যায়, হ'লচেল মূল্যত পাই যাব। ৰাইজক এইটো জনাওঁ যে আপোনালোকে এতিয়া আৰু বঙাইগাঁও, বিলাচীপাৰা, ধুবুৰীত যাব নালাগে, গোটেইখিনি মাল আমাৰ ইয়াত পাই যাব। গতিকে আপোনালোক অনুৰোধ জনাওঁ, ইয়াত আহক, আপোনালোকে আহি চাওক, আপোনালোকৰ মনমতো যিবিলাক আমাৰ প্ৰডাক্ট আছে আপোনাৰ মনমতো হৈ যাব।